হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোকৰ ভালেই। মই জুণ্টি শইকীয়া পুনৰ এটি নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। একচুৱেলি বহুত দিন হ'ল ব্লগো দিয়া হোৱা নাই, মন চনবোৰ ইমান ভাল নহয়। তথাপিতো আজি যিহেতু দেওবাৰ হয়, চ' ভাবিলোঁ আজি ব্লগ এটা বনাওঁ, মিনি ব্লগ এটাকে বনাওঁ। নহ'লে আপোনালোকে মোক পাহৰি থাকিব যদি একেবাৰে মই ব্লগ নিদিওঁ, একো নেদেখা। আৰু আজি দেওবাৰ, তো মই বাগানৰ ঘৰৰ পৰা এয়া ঘৰ আহিলোঁ। এতিয়া 12টামানেই বাজিব হ'ল। আৰু এফালে ভাত খাবলৈ মানে ইনভাইট কৰি থৈছে। ক'ত যাম, ক'লৈ যাম, কাৰ লগত যাম, পাছবেলা এফালে যোৱা কথা আছে লগৰজনীৰ লগত, ক'ত যাম। চ' আপোনালোকক দেখাম সকলোখিনি। তাৰ কাৰণে আজি ব্লগটো বনাইছোঁ। আপোনালোকে নিশ্চয় ভালেই পাব চাগে। বিশেষ তেনেকুৱা একো স্পেচিয়েল বুলিবলৈ নাই, তথাপিতো যিকণ পাৰোঁ মই আপোনালোকক দেখাম। কাৰণ ব্লগ বনাবলৈ বৰ দিনবোৰ ভাল চলি থকা নাই, মন চন ভাল নহয়। তো সেয়াই আৰু কিনো ক'ম আপোনালোকক। তো এয়াই আপোনালোকে চাই থাকিব। চ' যিহেতু মা আৰু ভাগিন ঘৰতে থাকিব, সিহঁতৰ কাৰণে খানা বনাইছোঁ। কাৰণ মইতো বাহিৰতে খাম। এয়া মই সৰিয়হ শাক আৰু মাছ আছিলে কালি আনি থোৱা, সৰিয়হ শাকে মাছে বনালোঁ। আৰু ইফালে দাইল পাতি দিলোঁ, এয়া দাইল হ'বই হ'ল। আৰু ভাবিলোঁ আপোনালোকক আমাৰ অকণমান ফুলখিনি দেখাই দিওঁ। কিন্তু কি ফুল ময়ো ইমান নাজানো, আৰু বৰ বিশেষ ফুলো নাই। তথাপিও যিখিনিকে আছে ভাবিলোঁ আজি আপোনালোকক অকণমান দেখাওঁ। হৈছেগৈ বাৰু ফুলবোৰ, নোহোৱা নহয়, ধুনীয়াকৈ হৈছে। চ' সেই আমাৰ ঘৰৰ ফুল এয়া। আৰু এনেকৈ কৰি থাকোঁতে যিহেতু মোৰ হাতৰ নেল পলিচ এৰুৱাব লাগি আছিলে, আৰু ভাগিনে আমাৰ এই কামটো কৰি কিবা এটা খুব বেছি ভাল পায়। নেল পলিচ এৰুৱা বুলি কোৱাৰ লগে লগে সি ৰিম'ভাৰটো লৈ আহি একদম লাগি যাব। দেখিছেনে, সি ধুনীয়াছে মোক নেল পলিচ এৰুৱাই আছে। আৰু এইফালে বাও আছে। আৰু এইখিনি কাম কৰি হৈ গ'ল। এতিয়া মই ওলাম লগৰজনীৰ তাত যাবলৈ। চ' আপোনালোকক লগ পাই আছোঁ। এয়া মই ওলালোঁ, যিহেতু সদায় জিন্স পিন্ধিয়ে থকা হয়। চ' আজি অকণমান বেলেগকৈ পিন্ধি ল'লোঁ। আৰু তাই ফোন কৰিলে, যিহেতু আণ্টি আৰু আণ্টিৰ লগৰ দুগৰাকী যোৱা কথা আছিলে, কিন্তু নাযায়, আমি দুজনীয়ে যাম। চ' সেয়া আপোনালোকে চাই থকা। আৰু এয়া আহি পেলাই পাই গ'লহি মই লগৰজনীৰ ঘৰ। যিহেতু ভাত খোৱা সময়টো পাৰেই হৈ গৈছে, 2:30 বাজি গ'ল। আৰু তাই এইফালে ওলাই আছে। তো মই ভাবিলোঁ অকণমান তাইৰ ৰুমৰ গ্লাছখনত মোক দেখাই লওঁ। চ' পটাপট আমি আহি পাই গ'লোহি কলেজ তিনিআলিৰ নভা আখল। ইয়াৰ ভিডিঅ' যিহেতু মই আগতে দিছোঁৱে আপোনালোকক, চ' আজি বৰ বিশেষ এটা নিদিওঁ, আৰু অকণমানকৈ আপোনালোকক দেখাইহে যাম। সেয়াই। আৰু আজি যিহেতু ছানডে হয়, বহুত বেছি মানুহ নাই। আৰু আমি যিহেতু ভাত খাম বুলি চিয়'ৰ হৈ আহিছোঁ, চ' চিকেন থালি আমি অৰ্ডাৰ দিলোঁ। কিন্তু মই আকৌ এবাৰ মেনুখন চাইছোঁ, কিবা নতুন বস্তু কিবা এড কৰিছে নি বুলি। আৰু ভিডিঅ' কৰি লৈছোঁ অকণমান, কিন্তু একো তেনেকুৱা বিশেষ নাই কৰা এড। চ' আগৰ মেনুখনে আছে। এনেকৈ কৰি থাকোঁতে আমাৰ থালিখন আহি গ'ল। দেখিছেনে, যিহেতু ভোকটো বহুত বেছি লাগি আছে। কেতিয়া ভাত খাওঁ লাগি আছে। আপোনালোকৰ হয়নে বাৰু? মোৰ কিন্তু খুব বেছি হয়। অকণমান ভোক লাগিলে এনেকুৱা লাগে যেন মই বহুত দিন খোৱাই নাই নেকি। চ' সেয়াই, এয়া আমি খাবলৈ লাগি গ'লোঁ। খাই মেলি হোৱাৰ পিছত তাই বিল পে'মেণ্ট কৰিবলৈ ল'লে। এনেকৈ কৰি থাকোঁতেই 3:30 বাজিয়ে যাব হ'ল। চ' আমি লগালগ তাই বিল পে'মেণ্ট কৰাৰ পাছতে ওলাই আহিলোঁ। আৰু লগৰজনী যিহেতু জানুৱাৰীত তাইৰ বিয়া হয়, চ' আমি এতিয়া আৰু এজনী লগৰৰ ঘৰত তাইক বিয়াৰ ইনভিটেশ্যন দিবলৈ যাম। চ' আমি দুজনী ওলাই ল'লোঁ। আৰু এয়া আহি গ'ল। যিহেতু পেটটো পূজা কৰিয়ে ল'লোঁ, এতিয়া চিন্তা নাই আৰু অলপ দেৰি ঘূৰি ফুৰিব পাৰিম, ধুনীয়াছে, টেনশ্যন নাই। তো আমি আহি গ'লোঁ তাইৰ লগৰজনীৰ ঘৰত মাতিবলৈ। এয়া দেখিছেনে, তাইৰ ঘৰত অহাৰ লগে লগে তাই আমাক চাহ দিবলৈ লৈ আহিলে। আৰু টিকলিজনী শুই আছে ধুনীয়াকৈ। মই ভিডিঅ' কৰিব পাহৰিছিলোঁ। এনেকৈ কথা পাতি থাকোঁতে ঘপককৈ মনত পৰিলে অকণমান ভিডিঅ' কৰি মেমৰি বনাই থওঁ। চ' এয়া তাই আহিছে, চাহ দিলেহি কিবাকিবি, কিন্তু আমাৰ খাব মন নাই। আৰু তাই মোক ভিডিঅ' কৰিব নিদিয়ে। মীনাক্ষী তাইৰ নামটো, তাই নিদিয়ে মোক ভিডিঅ' কৰিব। চ' তেনেকৈ কৰি সিহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ। যিহেতু আমাৰ ইয়াত গ্ৰন্থমেলা হৈ আছে, অকণমান ডাঙৰকৈ আহিছে এইবাৰ বুক ফেয়াৰখন। আৰু সন্ধিয়া সময়ত আহি যিহেতু ভালো লাগে, তো আমি দুইজনী আহি গ'লোঁ বুক ফেয়াৰলৈ। আৰু সোমাই দেখিছেনে, বৰ ধুনীয়াকৈ এইবাৰ নামঘৰ পাতি লৈছে, শংকৰ মাধৱৰ নামঘৰ। চ' ফাৰ্ষ্টতে সোমাই আপোনালোকে এয়া নামঘৰ দেখিব। নামঘৰৰ পৰা ষ্টাৰ্ট কৰি মই বুক ফেয়াৰখনত কি আহিছে দেখাই দিছোঁ। আৰু যিহেতু এইবাৰ বুক ফেয়াৰত কাপোৰৰ দোকান অহা নাই। আগতে আপোনাৰ বুক ফেয়াৰ বুলি কোৱাৰ লগে লগে কাপোৰৰ দোকান, কচমেটিকৰ দোকান, বহুত কিবাকিবি আহে। কিন্তু এইবাৰ আপোনাৰ বুক ফেয়াৰ মানে বুক ফেয়াৰ হয় বাৰু। বুক ফেয়াৰ বুলি ক'লে অকল কিতাপৰ দোকানে আহিব লাগে, যিহেতু বহুতখিনি কিতাপ আহিছেও। চ' এইবাৰ কিবা এটা সেইকাৰণে ভালো লাগিলে। কিন্তু মই আপোনালোকক জাষ্ট দেখাইছোঁহে, কিতাপ মোৰ কিনা হোৱা নাই। কাৰণ ভণ্টি আৰু ভাগিন আহিব কিবা কিতাপ নিবলৈ। মই আজি লগৰজনীৰ লগত এনেই চাব আহিলোঁ। আপোনালোককো অকণমান দেখাই দিছোঁ তাৰ।
আৰু তাৰ ভিতৰত বহুতকেইটা প্ৰগ্ৰেম হৈ আছে, 2টা ষ্টেজ আছে, এইফালে এটা ষ্টেজত হৈ আছে কবিতা আবৃত্তি সৰু ল'ৰা ছোৱালীৰ, আৰু মেইন ষ্টেজতো হৈ আছে কিবা প্ৰগ্ৰেম স্কুলৰ ল'ৰা ছোৱালী দেখিছিলোঁ, আপোনালোককো দেখালোঁ। আৰু এইফালে দেখিছেনে একদম ঢেঁকী পাতি পিঠা বনাই আছে, পিঠাগুড়ি খুন্দি আছে পিঠাগুড়ি খুন্দাসকলে, আৰু ইফালে কেটলিক পিঠা, বগা পিঠা, ধূপ পিঠা, যি পিঠা দি চাহ খাব বিচাৰে খাব পাৰে। আৰু প্ৰায় মানুহখিনি আহি পেলাই যিহেতু সন্ধিয়া হৈছে চাহ একাপ খাবলৈ চবৰে মন যায়, তো সকলো আহি ইয়াত চাহ খাই আছে। কিন্তু আমি চাহ খোৱা নহ'লে, যিহেতু ভাত খোৱা আমাৰ দেৰি হয়, তো আপোনালোকক দেখালোঁহে অকল। আৰু এনেকৈ কৰিয়ে ইফালে সিফালে চাওঁতে দেখিলোঁ ফুল আহিছে। চ' কি ফুল আহিছে চাবলৈ আহিলোঁ আমি দুইজনীয়ে, কিন্তু বৰ বিশেষ বেলেগ ফুল অহা নাই, অকল ছিজন ফ্লাৱাৰবিলাকে আহিছে। তথাপিতো 2টামান পুলি লৈ লৈছোঁ, কেইটামান হয় নহয় নাজানো, তো কেইজোপামান ল'লোঁ বাৰু, ফুল নোলোৱা নহয়। এনেকৈ কৰি আমি ফুল কৰিলোঁ, লৈ পেলাই এতিয়া আমি ওলাই দিম ইয়াৰ পৰা। আৰু মই গৈ পেলাই লগৰজনীক তাইক ড্ৰপ কৰিবগৈ লাগিব, তাইক ঘৰত থ'বগৈ লাগিব। চ' এয়া তাই ঘৰ আহি পাই গ'লোহি, তাইক নমাই পেলাই এতিয়া মই একেবাৰে চিধা বাগানৰ কোৱাৰ্টাৰলৈ যামগৈ। এয়া চাওক মোৰ বিচনাৰ কি অৱস্থা হৈ আছে। ৰাতিপুৱা যিহেতু আজি ছানডে দেৰিকৈ উঠিছোঁ, আৰু ইফালে মায়ে ফোন কৰি আছে সোনকালে। চ' এয়া কোনটো বেগ ল'ম, কি কৰিম কি নকৰিম, এইবোৰ গোটেই মোৰ বিচনাতে এনেকৈ মেলি থৈ গ'ল, আৰু হেডবক্সৰো অৱস্থা নাই। চ' এতিয়া মই চব চাফা কৰিম ধুনীয়াছে, কাৰণ এনেকৈ যদি মায়ে দেখে মোক বহুত গালি পাৰিব। তো মই এতিয়া ধুনীয়াকৈ চাফা কৰিম, আৰু আজি ব্লগটো মই এনেকৈ কৰি সামৰণি মাৰি দিম। চ' আপোনালোকে মোক যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। অ'কে, আজিলৈ আহিছোঁ।